বন্ধু বান্ধৱীসকল মই লীনাই আপোনালোকক মোৰ চেনেল লীনা দাসলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে মই দিয়া ভিডিঅ'বিলাক ভাল পায় আৰু মই ইউটিউব চেনেল খোলা আজি দুমাহ হোৱা নাই হ'ব। মই এনে আপোনাৰ ডান্সৰ ভিডিঅ'বিলাক আপলোড কৰোঁ, কিন্তু আজি ভাবিছোঁ আজি যিহেতু শাওনৰ দ্বিতীয়টো সোমবাৰ আমাৰ ঘৰৰ ওচৰতে ডাঙৰ শিৱ মন্দিৰ আছে, তাত যাওঁ। মই প্ৰায় সোমবাৰে যাওঁ আৰু যিহেতু শাওনৰ মাহ আজিও যাব ওলাইছোঁ। আহকচোন আজি আমি আপোনালোকক মন্দিৰটো দেখাওঁ বলক। আমাৰ ঘৰৰ ওচৰতে মন্দিৰটোৰ কাৰণে মা আৰু মই প্ৰায় চেণ্ডেল খুলিয়ে যাওঁ, কাৰণ তাত চেণ্ডেল থ'লে আৰু ওচৰতে যিহেতু ঘৰতে খুলি থৈ যাওঁ আৰু মা আৰু মই গৈ আছোঁ। আমি তাত চাকি আৰু ধূপে জ্বলাম। আমি ডাইৰেক্ট মন্দিৰ গ'লোঁ। মন্দিৰত ইমানখিনি মানুহ আছে আৰু মই যিহেতু প্ৰথম ব্লগিং, সেইকাৰণে মোৰ লাজো লাগিল। সেইকাৰণে অলপকৈ ৰাখিছোঁ আৰু যাতে মানুহবিলাকে দেখা নাপায়। তাৰপিছত এই ওচৰতে এটা টেপ আছিল, তাত ভৰিখন ধুলোঁ, নেদেখুৱালোঁ আৰু ইমানখিনি। তাৰপিছত তাত যাই আমি জ্যোতিকা বাহঁতক লগ পালোঁ। এতিয়া আমি চাকি ধূপ জ্বলাম আৰু চাই থাককচোন। চাকি ধূপ জ্বলালোঁ আমি। কিছুমান চাকি নুমায়ে থাকিল, বতৰ বেয়া যে, বৰষুণো আছে। তাৰপিছত চাকি ধূপ জ্বলালোঁ। এয়া ধুনীয়াকৈ বতৰ বেয়া বাবে আজি মানুহো ইমান নাই। এনে মন্দিৰত বহুত ভৰ্তি হৈ থাকে যিহেতু পবিত্ৰ মাহ এইটো। তাৰপিছত এতিয়া আমি ভিতৰত যাম। ভিতৰত গৈ আমি ধুনীয়াকৈ টিলিঙাটো বজাইছোঁ আৰু টিলিঙা বজোৱা দেখুওৱা নহ'ল আৰু আপোনালোকক। আৰু ইফালে মোৰ মোবাইল ধৰিব আৰু ভিডিঅ' বনাব লাজো লাগিল। আৰু মন্দিৰৰ ভিতৰত যিহেতু ভিডিঅ' বনাব নালাগে বুলি কয়, সেইকাৰণে মই এনেই সৰু এটা ক্লিপ ৰাখি থৈ দিলোঁ যাতে আপোনালোকক দেখাব পাৰোঁ। তাৰপিছত এতিয়া এয়া আমাৰ দাদুল দা, নলবাৰীত চিনিয়ে পায় সকলোৱে। তাৰপিছত দাদুল দাই ভোগ দি আছে আৰু এয়া ভিনদেউৰ নামটো নাজানো, কিন্তু ওচৰতে ঘৰ আমাৰ। তাৰপিছত এয়া জ্যোতিকা বা বৌহঁতে ভোগ খোৱাত ব্যস্ত আৰু আমাৰ মা এজনী, ইহঁতে খোৱাত ব্যস্ত আৰু মই ভিডিঅ' বনোৱাত ব্যস্ত। তাৰপিছত এতিয়া মন্দিৰৰ পৰা ওলাই আৰু এবাৰ আপোনালোকক দেখালোঁ চাকিখিনি, ধূপখিনি। এতিয়া মই মন্দিৰটোৰ লগতে অলপ নিজক দেখাব চেষ্টা কৰিছোঁ, লগতে গোটেই পৰিৱেশটো আপোনালোকে চাওক। আৰু এয়া বাহঁত, মাহঁত, বৌহঁত সকলোবোৰ। আৰু আমি লাহেকৈ এতিয়া ঘৰলৈ যাওঁ। এতিয়া মই ঘৰ আহি পালোঁ। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।